হাই ফ্ৰেণ্ডছ, আজি বনাব লৈছোঁ শুকান মাছৰ জ্বলা ভাজি। এয়া শুকান মাছ, ঘৰতে মাছ আনি শুকুৱাই লোৱা। কি মাছ নাম নাজানো, কিন্তু প্ৰথমে মাছখিনি বাছি লৈছোঁ। মাছখিনি সৰু সৰু টুকুৰা কৰি তাত কাঁইটখিনি উলিয়াই দিছোঁ, যাতে ডিঙিত নালাগে। মাছখিনি বাছি লোৱা হৈ গ'ল। বাকী বস্তুবোৰ যোগাৰ কৰি ল'লোঁ। বিলাহী, 3টা বিলাহী, জলকীয়া সৰহকৈ দিছোঁ, 4 ফুটা নহৰু, ডাঙৰ পিঁয়াজ এটা। যিহেতু জ্বলা ভাজি, সেইকাৰণে জলকীয়া বেছিকৈ দিছোঁ। এতিয়া কেৰাহীত তেল গৰম কৰি ল'লোঁ। পিঁয়াজ দিলোঁ। ঘৰৰ পিঁয়াজ, ঘৰৰ বাৰীতে হোৱা পিঁয়াজ, নহৰু, বিলাহী, জলকীয়া গোটেইকেইটা বস্তু ঘৰৰ বাৰীৰে হোৱা। এতিয়া পিঁয়াজখিনি আপুনি ৰঙচুৱাকৈ ভাজি ল'লোঁ। তাতে নহৰুখিনি দিলোঁ। নহৰু পেষ্ট বনাই দিয়ক বা মিহিকৈ কুটি দিলেও হ'ব। এতিয়া গোটেইখিনি ৰঙচুৱা হোৱাকৈ ভাজিলোঁ। এতিয়া ইয়াতে আমি জলকীয়াখিনি দিলোঁ। গোটেইখিনি ভালদৰে ভাজি ল'লোঁ। এতিয়া বিলাহীখিনি দিলোঁ। ভালদৰে লৰাই দিলোঁ গোটেইখিনি। এতিয়া ইয়াত নিমখ আৰু হালধি দিলেই হ'ব, বাকী বেলেগ কোনো মছলাৰ প্ৰয়োজন নাই। নিমখ আন্দাজমতে, হালধি অলপ। ভালদৰে লৰাই ল'লোঁ। খুব টেষ্টি ৰেচিপি, জ্বলা খাই ভাল পোৱা সকলৰ বাবে। জ্বলা আৰু বেছিকৈ দিব পাৰে যদি বেছি জ্বলা প্ৰয়োজন। এতিয়া ঢাকোন মাৰি বিলাহীখিনি সিজি গ'ল। তাতে শুকান মাছখিনি দিলোঁ। ভালদৰে গোটেইখিনি সানি লওঁ। এতিয়া ঢাকনি দি শুকান মাছখিনি সিজিবলৈ দিওঁ। এয়া প্ৰায় আমাৰ সিজি গ'ল। মাছ প্ৰায় সিজিলে। এতিয়া গেছ অফ কৰি নমাই দিলে হ'ল। এয়া আমাৰ শুকান মাছৰ জ্বলা ভাজি। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু শ্বেয়াৰ কৰিব। আৰু এনেকুৱা ধুনীয়া ধুনীয়া ভিডিঅ' চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।